হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আজি গৈ আছোঁ গুৱাহাটী আৰু গাড়ী কমপ্লিট হৈ গ'ল, গাড়ী ক্লিয়াৰ লোড কৰি এতিয়া পালচাৰ বান্ধি ৰেডি। দাদা গৈছে গা ধুবলৈ, গা ধোৱাৰ পাছতে যাম আৰু মানে মালটো ইয়াতে দিয়ে। এখন চাটাৰ বন্ধ কৰি দিলে, এতিয়া মাল দিয়ে হৈ যোৱাৰ পাছত গাড়ী এতিয়া ৱেইট কৰি পানি চব ক্লিয়াৰ হৈছে, কাগজ পত্ৰ দি দিলে। এতিয়া গৈ আছোঁ, আপোনালোকক দেখাই আছে, ভিডিঅ'টো চাই থাকিব, গৈ গম পাব বলক। আৰু এইফালে গাড়ী ক্লিয়াৰ কমপ্লিট, মানে দেখিছেনে মজাকৈ ক্লিয়াৰ 6 চকা। আৰু ভিতৰতো আপোনালোকক ভিতৰতো অলপ দেখাই ল'ব লগা। ভিতৰত মানে দুজন শুব লাগে আৰু এইটোৱে ছিটটো, ইয়াতে শুব লাগিব দুজন। এইফালে শুওঁ মই, সেইফালে শুৱে দাদা, আৰু এইফালে গাঁও ৰাখি থৈছোঁ। ইয়াতে শুব লাগে ধুনীয়াকৈ, দুজন আৰামত হৈ যায় ধুনীয়াকৈ। হেণ্ডেল আছে, মজাকৈ ফিল্ড এখন, ইয়াত পূৰা বল খেলিব পাৰি, বহুত ডাঙৰ ফিল্ড। আৰু এইফালে মানে কাম কৰা মানুহ আছে, এইটো কেম্প। আৰু ইয়াত থাকে গেট চকীদাৰ এইটো ঘৰত। এইটো মানে অলপ ধুনীয়া চাফ চিকুণ হৈ থাকে, দেখিছেনে? এইফালে লাইন গছ লগাই দিছে, আগকেইটা কাটি দিলে ধুনীয়া পৰিৱেশ আছে। আৰু এইফালে আছে কলগছ চলগছ ধেৰ আছে এইফালে। আৰু এইফালে এইটো আছে দাদাৰ গাড়ী বোলে। মই পাছত আহিলোঁ মানে দেখাই আছোঁ ব'লক তেন্তে ফেক্টৰীৰ পৰা ওলাই থাকোঁ। এইফালে দাদা আহি গ'ল, এতিয়া গৈ থাকোঁ, বাটত লগ পাই আছোঁ। শুনে চাগে এতিয়া লাগি যাব নেকি? লাগি যাব বাইক, বুলেটখন লাগি যাব, লগতে লাগি যাব। যাব দে, সেইফালে নামাই দিয়ক, যাব দিয়ক। আহি পাই গ'লোঁ BSC, আৰু BSC তেল চেল ভৰাই কৰি ল'লোঁ, ৰেডি। এতিয়া যাব লাগিব গুৱাহাটী বলক। আৰু আহি পাই গ'ল গোলাঘাট, শুই আছে ড্ৰাইভাৰ পূৰা বাটত দেখাই আছে বলক। ডাইৰেক্ট সন্ধিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আহি আছোঁ এতিয়া কাজিৰঙাৰ মাজত, গৈ আছোঁ লাহে লাহে। ইয়াততো স্পীড লিমিট আছে, সেইকাৰণে শ্ল' মোশ্যনত গৈ আছোঁ। বলক তেন্তে গৈ থাকোঁ, চিপকি কৰি নাথাকোঁ, ডাইৰেক্ট গুদামত লগ পাই আছোঁ, বলক। আহি পাই গ'লে গুদাম, ৰাতি ভিডিঅ' নকৰিলে এতিয়া ৰাতিপুৱা পাৰ্চেল খুলি লওঁগৈ, বলক আপোনালোকক পাৰ্চেল খুলি লগ পাই আছোঁ। আমাৰো পাল খুলি দিলোঁ আৰু এতিয়া খালী কৰিব লাহে লাহে মানুহ আহিছে। আৰু এইফালে মানে 12 চকাবিলাকক খুলিবলৈ বহুত কষ্ট, মানে বহুত 3-4খন পাল দিয়ে নে, আৰু খুলি আছে লাহে ধীৰে দিওঁ হৈ গ'ল। এতিয়া খালী কৰিব, খালী কৰাটো নেক্সট এটা